ফ্ৰেণ্ডছ আজি মোৰ বেংককত ডে 2 হয় আৰু একচুৱেলি মই যেটো কাৰণত বেংকক আহিছোঁ এটা ইভেন্ট এটেন্ড কৰিবৰ কাৰণে হেতু আজি মোৰ টক 2 আছে একচুৱেলি ইয়াতে ইভেন্টখনত মই ইনভাইটেড স্পিকাৰ হয় সো আজি আছে মোৰ টক 2 দুপৰীয়াৰ পৰা সো এতিয়া মই জাস্ট মানে আমাৰ কি হৈছে ইয়াতে লাঞ্চটো তেওঁলোকে প্ৰভাইড কৰিছে মই জাস্ট লাঞ্চ কৰি আহিলোঁ ৰাতিপুৱা অকমান দৌৰাদৌৰি হ'ল একচুৱেলি কি হ'ল ইয়াৰে টাইম আৰু আমাৰ ইণ্ডিয়াৰ টাইমটোৰ ডিফাৰেঞ্চ অলপ আছে সো যদিও ইয়াতে 6টা বাজিছে আমাৰ কাৰণে মানে বহুত আৰ্লি মৰ্নিঙে হৈ আছিলে সো উঠোতে অকমান দেৰি হ'ল প্লাছ যোৱাকালি অকমান হেক্টিক শেডিউল আছিলে সো তেনেকৈ অকমান দেৰি হ'ল আমি ডাইৰেক্ট উঠি কি মানে হেৰি মই লাঞ্চ কৰিব গ'লোঁ আৰু এতিয়া মই মোৰ ৰুম পাইছোঁ সো এতিয়া মই অলপ পিছতে মোৰ টকটো দিবলৈ যাম Good morning. Welcome to CPX 360 Bangkok 2020. Ladies and gentlemen, please welcome Checkpoint's founder and CEO, Gil Shui. ফ্ৰেণ্ডছ মোৰ টকটো অ'ভাৰ হ'ল এতিয়া দিনটোৰ কাৰণে ফ্ৰী টকটো ভালে গ'ল আৰু মানে এতিয়া মই ফাইনেলি ফ্ৰী হৈছোঁ আজি এতিয়া অলপ পিছত মই ফুৰিবলৈ যাব পাৰিম ভাবিলোঁ আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰি লওঁ আৰু এক্সাইটিং পাৰ্টটো হৈছে যে এইটো ইভেণ্টত তেওঁলোকে বহুতো গুডিজো দি আছে চ' মই তাৰে ওপৰত এটা এক্সট্ৰাকৈ ব্লগ বনাম যে আজিৰ এইটো মানে কনফাৰেঞ্চটোৰ পৰা কেনেকুৱা কি পালোঁ সেইখিনি এটা ডিটেইল ব্লগ এটা নিশ্চয় বনাম আৰু এতিয়া মই এইখিনিতে লবিতে আছোঁ টি ব্ৰেক হৈ গ'ল টি খোৱা হৈ গ'ল মোৰ আৰু এতিয়া জাষ্ট লবিতে আছোঁ অলপ পিছতে মই মোৰ ৰুমলৈ যাম এণ্ড তাৰপিছত বেংককখন ফুৰিম ফাইনেলি মানে মই ফ্ৰী হ'লোঁ আৰু কিবা এটা বাকী থাকিলে এটা টেনশ্যন হৈ থাকে চ' মোৰ সেইটো হৈ গ'ল এতিয়া মই ফাইনেলি ফ্ৰী হৈছোঁ আৰু এই লবিত অকণমান বহি আছোঁ হোটেলখন খুবেই ধুনীয়া হয় ইয়াতে এক্সপ্ল'ৰ কৰিবলগীয়া বস্তু বহুত আছে মই অহা ইভেণ্টটোৰ মানে এটা এক্সপ' হৈ আছে সেইটো এটেণ্ড কৰিবৰ কাৰণে খুবেই ধুনীয়া ইভেণ্ট হয় আৰু ইয়াতে খুব ডাঙৰকৈ এক্সপ' হৈ আছে চ' কেইবাটাও হলত হৈ আছে মই জাষ্ট এইটো হলত এতিয়া সোমাইছোঁ তো ভাবিলোঁ যে অলপমান ৰেকৰ্ড কৰি লওঁ চ' এই মোৰ পিছফালে আপোনালোকে চাব পাৰে বেকগ্ৰাউণ্ডত বেলেগ মানে কি কোম্পানীজবিলাকৰ এক্সপ' ইয়াতে হৈ আছে